ফালিছে ৰে বলে পাৰিছে নে কি হৈছে খেলটো এতিয়া খেলটো কি হৈছে So hey guys, good morning. আৰু আজি 15 আগষ্ট সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো আৰু আজি বহুত দিনৰ পিছত দেখা পাইছে পুৰা জেকেট পিন্ধি ভাল লাগিছে মনটো আজি সো ৰাইডত যাব ওলাইছো ক'ত যাম গম পাব আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এতিয়া ঘৰৰ পৰা ওলাইছো এতিয়া টাইম হৈছে 8:15 সোনকালে ওলোৱা কথা আছিলে কিন্তু অলপ দেৰি হৈ গ'ল একো নাই বাৰু লেট হোৱা নাই মই ফোন কৰিছিলো সেইটো ঠিকেই ওলাইছে আৰু ঘৰৰ পৰা সো এতিয়া যাওঁ প্ৰথমতে তেলটো ভৰাই লওঁ তেল একেবাৰে নাই আৰু বেছি দূৰো নহয় আৰু হাজোৱা চাগে 170-80 মান হ'বগৈ চাগে সো যাওঁ এতিয়া সোনকালে তেলটো ভৰাই লওঁ আৰু আগত গৈ পিনে আপোনালোকক দেখাই আছোঁ কিমান ল'ৰা যাব কি কথা এতিয়ালৈ ভালকৈ গম পোৱা নাই গৈ পিনে যেতিয়া জেগাটো পাম তেতিয়া গম পাম কিমানজন ল'ৰা ওলাইছে সো ব'লক এতিয়া আগলৈ যাওঁ 500 সো অ'কে যাব ওলাইছোঁ এতিয়া ইয়াৰ পৰা মানে বাইক কেইখন বা হ'ল হিচাপ কৰিব লাগিব হিচাপ কৰা নাই বহুত বেছিও নাই আৰু টাইম হৈছে 9টালৈ 10 মিনিট আছে সো আগত যাওঁ আগত গৈ পিনে অলপ ৰখিম তাৰপিছত ধুনীয়াকৈ ৰাইডটো ষ্টাৰ্ট কৰিম আৰু এতিয়ালৈকে পূৰা ভালকৈ ষ্টাৰ্ট হোৱা নাই কেজুৱেলি হৈ আছে আৰু ভিডিঅ'টো চাগে যদি দীঘল হয় এতিয়া কৈ দিছোঁ দুটা পাৰ্টত বনাই দিম এপিছ'ড হিচাপে বনাই দিম এপিছ'ড 1 এপিছ'ড 2 তেনেকৈ চাই লওঁ ভিডিঅ'টো কিমান দীঘল হয় ভিডিঅ' লেন্থৰ ওপৰত ডিপেণ্ড কৰিব কি কৰোঁ সো ভিডিঅ'টো ষ্টাৰ্ট কৰা নাই এতিয়ালৈকে সো হোৱাটছআপ হোমিজ ৱেলকাম টু মাই ইউটিউব চেনেল আকাম ভাইজ ব্লগ আৰু চবকে আকৌ এবাৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ চবলক অলপ দেৰিকৈ লগ পাই আছোঁ সকলোবিলাক গ'ল এতিয়া ময়ো যাব লাগে আৰু এনেকুৱা গন্দাৱালা গৰম উঠিছে ন জেকেটটো পিন্ধি আহিছোঁ আৰু ৰ'দটো নাই তথাপিও বহুত বেছি গৰম উঠিছে আৰু মই এটা ভুল কৰিলোঁ মই হাফ টি চাৰ্ট পিন্ধি আহিলোঁ ফুল স্লিভ পিন্ধি আহিব লাগিছিলে মানে মোৰ এইখিনি পাৰ্ট পূৰা ঘামি গৈছে তো লাগিছে মানে ভিতৰৰ যোনটো হেৰি আছে কাপোৰটো লাগি গৈছে সো চলাই থাকিলেতো ইমান কেছ নাই কিন্তু ৰখি দিলে বহুত বেছি গৰম উঠে সো আপোনালোক কোৱা হোৱা নাই ক'লৈ গৈ আছোঁ আজি বগীবিল গৈ আছোঁ ফ্লেগখন পৰি গ'ল শংকুৰ ফ্লেগখন পৰি গ'ল শংকুৰ নে কাৰ পৰিলে বা গমেই নাপায় ল'ৰাই এখন ভৰাই লওঁ শংকুৰ হয় নে কাৰ হয় নাজানো যদি বেলেগৰ হয় তথাপিও বদলি লৈছোঁ তোমাৰ ফ্লেগখন আছে পৰি আহিলে লগাই লওঁ ভাঙি গ'ল নেকি প্লাষ্টিকৰ এখন অঁ বে ব'লা গোটেইখিনি একেলগে লাহে লাহে গৈ থাকোঁ ব'লা
ইয়াৰ ফ্লেগে ভাঙিলে ছিঙি যোৱা নাই ভাঙি গ'ল ফ্লেগখনে ভাঙি থাকিলে প্লাষ্টিকৰ হয় মোৰ এখন ভাল মানে স্প্ৰিং আছে তো বতাহত মানে পূৰা এইটো হেৰি হয় মুভ হৈ থাকে তো তাৰখন প্লাষ্টিকৰ হয় ন ফালিছিলে বাইক চ' ভাঙি থাকিলে কি পালোঁ এডোখৰ হা কি পালোঁ এডোখৰ এই জেগাটোৰ নাম কি জকাই পানী ইমান বাঢ়ি আছে নব শব্দটো চিনাকি চিনাকি লাগিছে নি এইটো কি দিছে ন নদীৰ মাজত এনেকৈ হা মাছ নিদিয়ে নেকি যাবলৈ যাব নিদিয়ে আৰু যাব নিদিয়ে ন তলত যিমান আছে চব উলিয়াই নিদিয়ে যাব দিয়া তালে নিদিয়ে খালী কৰি দিছে বুলি কি কৰা যায় যাব নিদিয়ে কি কৰা যায় চাওঁ ডিছকাছ কৰি কিনে নিদিয়ে বে যাবলৈ পৰা আহিব দিছে যে অঁ দলঙত যোনখিনি আছে সিহঁতক ঘূৰাই পঠিয়াই দিছে মানে এইফালে হা অঁ নিদিয়ে যাবলৈ দলঙত যোনখিনি আছে মানে সেইখিনি এইফালে গুচি আহি আছে বলে পাৰিছেনে চ' খেলটো হৈ গ'ল যে ইয়াৰ পৰা যাব নিদিয়ে আমাক ইফালে চ' ভাবি আছোঁ আমি তললৈ যাম এইফালে এনেকৈ তললৈ যাব পাৰি তালৈকে চ' চাওঁ কি হয় চ' বেয়া লাগিছে এতিয়া ইমান দূৰ আহিলোঁ মেলিলোঁ 70 কিলোমিটাৰমান আহিলোঁ চাগে ব'লা ব'লা তললৈকে যাওঁ বোলো তললৈকে যাওঁ বোলা কোনটো ৰাস্তা যায় বোলা আকৌ আগত আছে
কেলা লাহে লাহে যাচোন লাহে লাহে যা কিমানটা যাই নিদিব অকল জোচতে যাম পিংকু ক'ত গৈছে ৰ উপায় নাই এবাৰ ঘূৰি গৈছোঁ যাব নিদিয়ে যিহেতু বহুত ল'ৰা আহিছে বহুত ল'ৰা খং চবৰ মাথা চাথা বেয়া কৰ তো এইফালে তলত যাব পাৰি ব্ৰিজৰ তললৈ চব ল'ৰা তালৈ গৈছে এতিয়া ব্ৰিজখন আমি তললৈ আহিলোঁ এইটো ছাইডৰ ৰাস্তা এটা তাতো এগালমান ল'ৰা দেখিছোঁ নাজানো সেইখিনিৰ পৰা যাব দিয়ে নে নিদিয়ে চবফালে নাকাবন্দী লাগি আছে এতিয়াই লাভ থাকে কি হৈছে খেলটো এতিয়া খেলটো কি হৈছে খেলিমগে